একদম উত্তপ্ত অৱস্থা। কি সকলোবিলাক আন্দোলনত নামি আহিছে অসমবাসী ৰাইজ। এয়া মই 6 মাইল ৰুক্মিণী গাঁও। ৰুক্মিণী গাঁও এইখিনিত আপোনালোকে চাব পাৰিব। হাজাৰ হাজাৰ মানুহ, লাখ লাখ মানুহ আহিছে। ওলায়া সজাগ জনতা, ওলায়া পোহৰান্বিতা, ৰামৰে দেশতে থকা ৰাৱণ বধূতে, যায় যদি যায় জীৱনটো যাক। অৱস্থা একদমে বেয়া হৈছে। গোটেই ৰাস্তাটোত মানুহ গোটেই অসমবাসী ৰাইজ ওলাই আহিছে আৰু শ্লোগান মাতিছে আৰু কেবক বিৰোধিতা কৰিছে। জয় অসম। সেইবিলাক দেখিছেনে কিমান মিনিষ্টাৰৰ গাড়ী আহিছে আৰু এই গোটেই মিনিষ্টাৰবিলাকক এতিয়া উল্টাকৈ যাব লগাত বাধ্য কৰিছে আমাৰ এই বিৰোধিতাসকলে। কেব বিৰোধীসকলে সঁচাকৈ মিনিষ্টাৰসকলৰ সেই চাওক গাড়ীবিলাক চাওক, মানে গাড়ীবিলাক ৰাস্তাটো অকণমান যিহেতু এই ৰাস্তাটোতে আপোনাৰ গাড়ী ঘূৰাব লগা হৈছে আৰু যাব লগা হৈছে। এইবিলাক তেওঁলোকে খেদি আছে, গাড়ী মানে যাবই দিয়া নাই। তেনেকৈ আহিছে, তেনেকৈ উল্টাই গৈছে গাড়ীবিলাক। সকলোবিলাকে বিজেপিক গ' বেক কৰি আছে, বিজেপি গ' বেক কৰিছে আৰু কেব নালাগে, কেবৰ বিৰোধিতা একদম সম্পূৰ্ণৰূপে তেওঁলোকে কৰি আছে। আৰু যিসকল গাড়ী বা অফিচ কাছাৰীবিলাক চলিছে মানে খুলিছিলে সেইবিলাক বন্ধ কৰাইছে তেওঁলোকে। আৰু এই গাড়ীখন চাওক, আনকি আমাৰ পানী জুই নোমোৱা গাড়ীবিলাককো অগ্নি নিৰ্বাপক যিবিলাক গাড়ী আছে তেওঁলোককো ইমান হেৰি কৰা নাই, তেওঁলোককো গ' বেক কৰি আছে। এটা বেলেগ ধৰণৰ উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে আমাৰ এই ওচৰত 6 মাইলৰ আপোনাৰ অভাৰব্ৰিজৰ ওপৰত। গোটেই ৰাস্তাটোতে এনেকৈ টায়াৰ জ্বলাই আৰু কেব বিৰোধিতা কৰিছে আমাৰ স্থানীয় ৰাইজসকলে, অসমবাসী ৰাইজসকলে। সঁচাই আজি একদম উত্তপ্ত। তেওঁলোকে মনে প্ৰাণে কেব বিৰোধিতা কৰিছে আৰু আমিও সকলোৱে কেব বিৰোধিতা কৰিছোঁ। এইসকল ৰাইজে চাওক আপোনালোকে যে মেইন ৰাস্তাত মানে যিটো ৰাস্তা 6 মাইলত তাতে আপোনাৰ গোটেই ৰাস্তাটোতে এনেকৈ অৱৰোধ কৰিছে। যায় যদি যায় জীৱনটো যাক। সেই সংবাদ শুনিও বধিৰ কিয়, তই নকৰিবি কিয় তোৰ
প্ৰতিবাদ সংগ্ৰাম আন এটি নাম জীৱনৰে ইতিহাস আনকি চৰকাৰী বাছবোৰকো যাব দিয়া নাই, আগফালে যাব দিয়া নাই। আৰু এই বাছকেইখন এতিয়া যেনেকৈ আগলৈকে যাম বুলি আহিছিলে আৰু এতিয়া তেওঁলোক চাগে মোদী তেনেকৈ বেগ দিয়াৰতে যাব লাগিব। আৰু চাওক, আপোনালোকে ভালকৈ চাওক, লক্ষ্য কৰক, ইমান ৰাইজ আজি ওলাই আহিছে অসমখনত, গোটেই অসম জুৰি। যায় যদি যায় জীৱনটো যাক। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। জয় আই অসম।